নমস্কাৰ। আজি আপোনালোকক মই পোলাও মাংস বনোৱা দেখাম, কিন্তু মই মাংসটো একদম ফাৰ্ষ্টৰ পৰা ভিডিঅ' কৰা নহ'ল। কিন্তু নৰ্মেলি আপোনাৰ মাংস যেনেকৈ বনায় সেইখিনিয়ে ইউজ কৰিছোঁ। তাত খালি কি মই আলু দিয়া নাই, আলুৰ সলনি মই দৈ ইউজ কৰিছোঁ আৰু বিলাহী, সেইখিনিয়ে। আৰু তাৰ লগত মই পোলাওটো বনাম। এই পোলাওটোৰ কাৰণে মই খালী কুকাৰ, এইটো জহা চাউল, এইটো গাজৰ, বিন, মটৰ আৰু কেঁচা পিঁয়াজ, একদম মানে কম বস্তুতে মই পোলাও বনাম। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে। নমস্কাৰ। এই ৰ'ব, এই কালাৰটো কেনেকুৱা হৈছে সেইটো জনাব, আৰু টেষ্টটো কেনেকুৱা হ'ব সেইটো জনাব। আৰু কোনোবাই যদি খাব বিচাৰে এনেকৈ ঘৰত বনাই খাব পাৰে, অতি সহজ পদ্ধতিৰে, বেছি বস্তু নালাগে।